পত্নীৰ পকৰত তবলা বজাই কুসুম কৈলাশৰ ডিস্কো ভণ্টিৰ চংটোত কণ্ঠদান কৰি প্ৰবীণ শইকীয়াই লাভ কৰিলে প্ৰথম পুৰস্কাৰ। এইবাৰ ব্ৰহ্মপুত্ৰৰ পাৰত ভেচেলি মাছে পাতিব এখন বিখ্যাত মেলা। চন্দা মাছৰ সিদ্ধান্ত মৰ্মে সভাত উপস্থিত থাকিব নোৱাৰিব গেটগেটি মাছ, ভেৰেঙি মাছ আৰু কাৱৈ মাছ, কাৰণ কমিটি সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত। পদ্মনাথৰ পুতেকে পদুমণিৰ পুখুৰীৰ পাৰত পটপটকৈ পাদি প্ৰথম পুৰস্কাৰ লাভ কৰিছিল আজিৰ দিনটোতে। কইনা চাবলৈ গৈ দৰাই খালে লটি ঘটি, গোলাম গামোচাৰে পোকৰ মুচিও তত নাপালে হ'বলগীয়া দৰাই।